যোৱাকালি গোটেই দিনটো গাড়ী চলাই আহি ভোকে ভাগৰে শুই পৰিলোঁ। ভাবিছিলোঁ আজি অলপ পলমকৈ উঠিম। পিছে ৰাতিপুৱাই এখন টয় ট্ৰেইনৰ উকিত সাৰ পালোঁ। উঠি আহি দেখিলোঁ চহৰখনেচোন কেতিয়াবাই হোৱা পাতি এৰিছে। ৰাতি এইটো মানে সন্মুখত পাহাৰ আছে, পাহাৰৰ পৰা মানে এনেকে চহৰখন আছে আৰু কিছু দেখা গৈছিল। লাইট জ্বলিলে দেখা যায়, কিন্তু এতিয়া মেঘ আছে। যেতিয়া বতৰ ক্লিয়াৰ থাকে তেতিয়া দেখা যায়। এতিয়া চাহ খাই ওলাই যাম, বাকী দিনৰ প্লেনিংখিনি দিনলৈকে চাই থাকক। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম কমল আৰু মোৰ দাৰ্জিলিং ভ্লগৰ দ্বিতীয়টো এপিছডলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। দাৰ্জিলিঙত যিহেতু প্ৰাইভেট গাড়ী লৈ ঘূৰিব নিদিয়ে, মই 3 দিনৰ কাৰণে গাড়ী এখনকে ভাড়া কৰি ল'লোঁ। প্ৰথমতে টয় ট্ৰেইনৰ কাৰণে এটা টিকট কাটি লওঁ, তাৰপিছত চাওঁ আৰু ক'ত ক'ত যাব পাৰি। এইটো দাৰ্জিলিং ষ্টেচন, ইয়াতে টিকট এটা কাটি লওঁ কালিৰ কাৰণে। আজিৰ টিকট নাপাম বুলি ভাবিহে কাইলৈৰ কাৰণে টিকট কটাৰ প্লেন কৰিছিলোঁ। পিছে এতিয়া যিহেতু অফ চিজন চলি আছে, আজিৰ এই টিকট এটা পালোঁ। টাইমিং দিয়া আছে ইয়াতে। মই চাইছোঁ এইটো ল'বৰ কাৰণে 15:45 মানে 3:45 দাৰ্জিলিঙৰ পৰা দাৰ্জিলিঙলৈকে আনিব। 1000 টকা এজনৰ টিকট। ইয়াতে এখন এনেকৈ ফৰ্ম দিছে, ফৰ্মখন ফিল আপ কৰিব লাগে। কিমান পেচেঞ্জাৰ, ক'ত কি যাব, গোটেইখিনি দিয়াৰ পিছত তেওঁলোকে তাত টিকটটো দিব। আবেলিৰ টিকটটো লৈ মই এইবাৰ আহিলোঁ ৰ'পৱেত উঠিবলৈ। ৰ'পৱেৰ প্ৰতিটো টিকটৰ দাম 260 টকা। প্ৰথমে এনেকুৱা লাগিল অকণমান বেছি হ'ল নেকি, কিন্তু তাৰপিছত যিটো দৃশ্য দেখিলোঁ, লেডিজ এণ্ড জেণ্টেলমেন, ইট ষ্টাৰ্টছ ইন 3, 2, 1। এই ভেলীখনৰ নাম ৰংগীত ভেলী। 1968 চনত কাঠ আৰু চাহ বাগানৰ সামগ্ৰী কঢ়িয়াবলৈ এই ৰ'পৱেটো সজা হৈছিল। এইটো ভাৰতৰ প্ৰথমটো কেবল কাৰ ছিষ্টেম। যিটো ঠাইত ৰ'পৱেটো আহি ৰয়, ইয়াৰ নাম টুকভাৰ। ইয়াত সৰু পাৰ্ক এখন আছে আৰু ইয়াৰ পৰা গণ্ডলাকেইটা আকৌ উভতি যায়। আহি আকৌ মেইন ৰোড পালোহি। ইয়াৰ পৰা এতিয়া আমাৰ গাড়ীখন ক'ৰবাত পাৰ্কিং কৰি ৰাখিছে। গাড়ীখন আহিলে নেক্সট ডেষ্টিনেশ্যনলৈ গৈ আছোঁ। আৰু এতিয়া আমি নেক্সট ক'ত যাওঁ চাই লওঁ। এইবাৰ মই ওলালোঁ এটা জাপানীজ টেম্পল চাবলৈ। এইটো জাপানীজ আৰ্কিটেকচাৰত বনোৱা এটা বুদ্ধ মন্দিৰ। ৰাতিপুৱাৰ পৰা যিহেতু একো খোৱা নাছিলোঁ, এখন দোকানত সোমাই কিবা অলপ খায়ো ল'লোঁ। এতিয়া মেগী আৰু চাহ খাই ল'লোঁ। এতিয়া আমি গৈ আছোঁ এটা পাগোৰা এটা আছে, সেইটো কাৰণে গৈ আছোঁ। তাৰপিছত 3:45 পৰা টয় ট্ৰেইনৰ ৰাইডো আছে, সেইটো পাব লাগিব। মই এতিয়া আহি পালোঁ ইয়াতে বুদ্ধিষ্ট টেম্পল, জাপানীজ টেম্পল বুলি কয় এইটোক। আপোনালোকক দেখাই আছোঁ গোটেইখিনি বস্তু। ওপৰৰ ফালে এনেকৈ সিৰি গছ আছে আৰু সন্মুখত এয়া গল্ডেন পাগোৰা। Just forget, leave it behind. It hurts, I can't keep loving you, 'cause baby it hurts. Two birds, one tries to fly away, I'm hearing you
আৰু এইটো হৈছে ৰাস্তা পাগৰলৈকে উঠি যোৱা বহুত ধুনীয়া ৰাস্তা মানে পুৰা পৰ্বতৰ মাজে মাজে পাহাৰৰ মাজে মাজে দাৰ্জিলিঙত ইয়াতে মানে পাহাৰ কাটি কাটি ঘৰবিলাক বনাইছেতো সেইকাৰণে যিকোনো এটা জেগাত যাব লাগিলে আপুনি অতিথি ৱাইজ যথেষ্ট মানে নামি যাব লাগে নতুবা উঠি যাব লাগে আমি এতিয়া এটা ৱাটাৰফল চাব যাই আছো আৰু সেইটোৰ কাৰণে আমি যথেষ্টখিনি নামি আহিব লগা হৈছে আৰু প্ৰতিটো বেণ্ডে একদম হেয়াৰপিন বেণ্ডৰ দৰে আমাৰ দৰে মানুহে ইয়াত যথেষ্টখিনি সুবিধা পাব ৰাস্তাবিলাক পুৰা 180 ডিগ্ৰী টাৰ্ণ এইটো এটা ওপৰৰ ৰাস্তা আৰু এইটো তলৰ ৰাস্তা For anyone hot fi ache tonight. How many man left fi make the light? Oh no no. Cinema cinema way. See everything good fi end tonight. And if it's on us we find the light. Cause whole time me try breathe. You tryna can see me. Your smile I'm unseat. I like the way you make me work, girl. Me love. Consider. How many man left fi make the light? Oh baby girl, you're the one for me. One for me. When our thing is over, a little thing is over. All of the girls, them they want for me. ৱাটাৰফলটোৰ ওপৰত উঠি যাব পাৰি বৰ ধুনীয়াকে বনাইছে চাৰিওফালে পাহাৰ হেল্ল' হেল্ল' ভিডিঅ' কৰি থাকিলে মানুহে হাই হাই কয় তেতিয়াও কিছুমানে চিঞৰি আছে আৰু এইফালে প্ৰকাণ্ড পাহাৰ ইয়াতে মাজত এটা প্লেটফৰ্ম বনাই দিয়া আছে তাৰ পৰা এই জলপ্ৰপাতটোৰ আগত ফটো ল'ব পাৰি ওপৰত সেই আকাশত মেঘ লাগি আছে পৰ্বতত বহুত ধুনীয়া এটা চিনাৰী এতিয়া মই ওলালো ইয়াৰ পৰা এতিয়া বাজিছে 2:54 3:45ৰ পৰা মোৰ আছে ট্ৰেইন জয় ৰাইড বুলি কয় টয় ট্ৰেইন দাৰ্জিলিঙত আহি আৰু টয় ট্ৰেইনত নুঠিলে ট্ৰিপটো আধৰুৱা হৈ ৰ'ব সেইকাৰণে এতিয়া ওলাও আধা ঘণ্টাত পাই যাম দাৰ্জিলিং ষ্টেচন তাৰপিছত আছে 2 ঘণ্টাৰ কাৰণে টয় ট্ৰেইন ৰাইড ইয়াতে গাড়ী ৰখাৰ কাৰণে যথেষ্ট সমস্যা যিকোনো টুৰিষ্ট স্পটত সন্মুখত বা কাষত পাৰ্কিং এৰিয়া বুলি ডাঙৰ এৰিয়া নাথাকে সেইকাৰণে গাড়ীবিলাক দূৰত ৰাখিব লাগে মই এতিয়া ৱেইট কৰিছোঁ মই ভাড়া কৰা গাড়ীখন অহালৈকে আৰু মই আহি পালোঁ এতিয়া দাৰ্জিলিং ৰেলৱে ষ্টেচনত আপোনালোকে এটা কথা গম পায়নে নাই নাজানো ৰেল ট্ৰেক যিবিলাক থাকে সেইবিলাক তিনি ধৰণৰ থাকে এটা হৈছে মিটাৰ গজ এটা হৈছে ব্ৰড গজ আৰু এটা হৈছে নেৰ' গজ হৈছে এইবিলাক যিটো টয় ট্ৰেইন যিটো ট্ৰেইনত চলে সেইটো কিমান সৰু এইটো কিমান সৰু লাইন চাওক আৰু আমাৰ নৰ্মেল ট্ৰেইন যিটো ৰুটত চলে অৰ্থাৎ যিটো ট্ৰেকত চলে সেইটো হৈছে ব্ৰড গজ মিটাৰ গজো আছিলে 1 মিটাৰ থাকে দীঘলটো কিন্তু ইণ্ডিয়াত এতিয়া আৰু মিটাৰ গজ ইউজ নকৰে মেক্সিমাম ট্ৰেইন এতিয়া ব্ৰড গজ কৰিছে ৰুট আৰু অনলি দাৰ্জিলিঙতে ইয়াতে নেৰ' গজ আছে য'ত টয় ট্ৰেইন চলে বাৰু প্ৰথমতে একদম 1 নম্বৰ ডবাটোৱে মোৰ বহি লওঁ এতিয়া সময় হৈছে 3:37 3:45ত কাৰেক্ট টাইম আছে ট্ৰেইনৰ বহি লওঁ আৰু এইটো হৈছে ইঞ্জিনৰ পিছৰ ডবাটোৱে মোৰ ইঞ্জিনটো অকণমানি ইঞ্জিন আমাৰ নৰ্মেল ট্ৰেইনতকৈ 4 ভাগৰ 1 ভাগ হ'ব সন্মুখৰ পৰা এনেকুৱা দেখি Darjeeling to Mumbai will depart from platform number 1. गाड़ी संख्या 52544 जोईराइड स्टीम पावर जो गाड़ी दार्जिलिंग से ট্ৰেইনত পাই গ'লো চিট
চহৰৰ মাজে মাজে চলি আছে ট্ৰেইন। এইটো হৈছে মোৰ হোম ষ্টে, মই ইয়াতে আছোঁ। এইখন মোৰ গাড়ীখন থোৱা আছে ইয়াতে। আৰু এইটো হৈছে বাটাচিয়া লুপ। বাটাচিয়া লুপ মানে ইয়াতে যিহেতু ট্ৰেইনবিলাক ঘূৰাবৰ কাৰণে বহুত জাগা লাগে, ইয়াতে পাহাৰৰ ওপৰত এটা লুপ হৈ পেলাই ট্ৰেইনখন বেলেগ চাইডে গুচি যায় আৰু সেইটোৱে, বেলেগ একো নাই। আৰু ইয়াতে ফুল ফুলে বহুত ধুনীয়া, মাজত এখন পতাকা আছে, সেয়াই। বতৰ ভাল থাকিলে বাটাচিয়া লুপৰ পৰা কাঞ্চনজংঘাও বৰ ধুনীয়াকৈ দেখা যায়। মই পিছে আজি দেখা নাপালোঁ। এই যে টয় ট্ৰেইনবোৰ দেখিছে, এইবিলাক দাৰ্জিলিং হিমালয়ান ৰেলৱেজৰ আণ্ডাৰত অপাৰেট হয় আৰু এইবোৰ পাব্লিক ট্ৰেন্সপৰ্টৰ কাৰণে ব্যৱহাৰ নকৰে। এটা হেৰিটেজ ছিষ্টেম হিচাপে টুৰিষ্টৰ কাৰণে ট্ৰেইনবিলাক এতিয়াও চলাই ৰাখিছে আৰু ষ্টিম ইঞ্জিনো চলে। দিনটোত 2-এখন ষ্টিম ইঞ্জিনৰ ৰেল যায় আৰু তাত টিকটৰ দাম অকণমান বেছি। ডিজেল ইঞ্জিনৰ কাৰণে প্ৰতিজন পাৰ্চনৰ কাৰণে 1000 টকা আৰু ষ্টিম ইঞ্জিন হ'লে 1500 টকা। ষ্টিম ইঞ্জিনে অৱশ্যে ডিজেলৰ সমান বেছি কোচো টানিব নোৱাৰে, মাত্ৰ 2টা বা মেক্সিমাম 3টা কোচ লগায় আৰু সেইকাৰণে তাৰ অকণমান দামটো বেছি। আমি হোম ষ্টেচনত ইয়াতে ট্ৰেইনখন 15 মিনিট ৰ'ব। ঘুম ষ্টেচনত এটা মিউজিয়াম আছে আৰু এই মিউজিয়ামটোৰ টিকটৰ পইচা আপোনাৰ ৰেলৰ টিকটত একেলগে ইনক্লুড হৈ থাকে। তাতে লিখা আছে হাইয়েষ্ট ৰেলৱে ষ্টেচন ইন ইণ্ডিয়া, 7407 ফিট হোম। ইয়াতকৈ ওপৰত আৰু ৰেলৱে ষ্টেচন নাই ইণ্ডিয়াত, এইটো হাইয়েষ্ট ৰেলৱে ষ্টেচন। I am all the rush you've been waiting for, and you said at least this is what you want. If you do এইখিনি জেগাত আহিলে একদম বৰফি মুভিখনৰ সেই ফিলটো আহি যায়। ট্ৰেইন ষ্টেচনৰ যে চিনকেইটা আছিলে, পুৰা কুঁৱলী পৰি আছে। কুঁৱলী নহয়, আচলতে মেঘ হয়। মেঘৰ কাৰণে ধূসৰ দেখি, যিকোনো বস্তুবিলাক ধূসৰ দেখি ইয়াতে, আৰু সেইটোৱে এটা নাটকীয় মানে এটা চিন ক্ৰিয়েট কৰে ইয়াতে। সন্মুখত ইয়াত ঘুম মিউজিয়াম, বেছি সময় নৰয় ইয়াত ট্ৰেইনখন। ইয়াতে এটা ষ্টিম ইঞ্জিন ৰখি আছে। ইয়াৰ ভিতৰত পানী উতলি আছে ভিতৰত, আৰু ওপৰৰ পৰা এনেকে ধোঁৱা ওলাই আছে আৰু মাজে মাজে ভাপ এৰি দিয়ে, আৰু ইয়াতে কয়লা জ্বলাই পেলাই তেওঁলোকে গৰম কৰে। भैया एक स्वीट कॉर्न लीजिए। আৰু ইয়াতে বহুত খোৱা দোকান আছে আৰু দাদাই লগে লগে প্ৰিপেয়াৰ কৰি কৰে ইয়াতে। Darling, I get you on my mind when Christmas comes to town. এতিয়া সময় হৈছে 5:34 আৰু ট্ৰেইনখন আহি পালে। এতিয়া মাৰ্কেট এৰিয়া আছে ইয়াতে। চাওক, এতিয়া আজিৰ কাৰণে চাইট চিন চেছ। এতিয়া অকণমান কিবা বজাৰ পাতি চাই লওঁ, কিবা যদি সৰু সুৰা বস্তু কিনিব পাৰোঁ দাৰ্জিলিঙৰ চিন হিচাপে। আৰু এইটো হৈছে মল ৰোডৰ সোমোৱা ৰাস্তা, ইয়াৰ ওপৰত গাড়ী যাব নিদিয়ে আৰু পুৰা ব্ৰিটিছ ইউৰোপিয়ান ষ্টাইলত বনাইছে। ৰাস্তাৰ কাষত ষ্ট্ৰীট লাইটবিলাক দেখিলেও ইউৰোপিয়ান আৰ্কিটেকচাৰৰ এটা আভাস পোৱা যায় ইয়াতে। আৰু ইয়াতে এটা মল ৰোডৰ আৰম্ভণিতে ইয়াতে এটা টুৰিষ্ট ইনফৰমেশ্যন চেণ্টাৰ এটা আছে। তো আপোনালোকে ইয়াতে যদি আহিব লাগে, ভিতৰত গোটেইখিনি কি প্লেচ আছে গোটেইখিনি আছে। আপোনালোকে যদি ইয়াত আহে, প্ৰথমে মল ৰোডলৈকে যদি আহে, ইয়াৰ পৰা আপোনাৰ ক'ত ক'ত কি চাব লাগে আপোনাৰ ট্ৰেভেল প্লেনটো ইয়াত আহি বনাব পাৰিব। আৰু ইয়াত ৱালত এনেকৈ গৰখাজ কিবা কিবি এনেকৈ কাটি কাটি বনাই থোৱা আছে।
আৰু ইয়াতে লিখা আছে দাৰ্জিলিং ৱাজ নাইচেষ্ট প্লেচ অফ কোৰ্চ হয় নট আৰু এয়া মল ৰোড আৰু ইয়াতে এটা মাজতে এটা কৰ্নাৰ এটা আছে লাইক তাৰ পৰা ৰাস্তাটো তিনিফালে আমি এইটো ফালৰ পৰা আহিছোঁ এইফালে ৰাস্তাটো যাব পাৰে আৰু আন পিছফালে এইফালে গ'লে এতিয়া এইমাত্ৰ এৰি অহা সেই ডাঙৰ এটা যিটো অপেন গ্ৰাউণ্ড এটা আছে সেইটো পায় বৰষুণ দি আছে দাৰ্জিলিং বুলি ক'লে যিহেতু চাহ বহুত ফেমাছ হয় চাহ আৰু পাহাৰ সেইকাৰণে ইয়াতে বহুত সৰু সৰু ষ্টল আছে আৰু তাতে মানুহবিলাকে বিশেষকৈ ছোৱালীবিলাকে চাহ বেছি থাকে এখন ষ্টল বহিছে একাপ খাই চাওঁ কেনেকুৱা লাগে हेलो मैम चाय मिलेगा दीजिए एक कप कौन सा मिल्क टी लेमन टी कॉफी ब्लैक टी होगा मैम ब्लैक टी होगा ब्लैक टी दीजिए नींबू डाल के ना प्लेन नींबू डाल के दीजिए मैम फेमस वाला दीजिएगा दार्जिलिंग का मैम ठीक है दार्जिलिंग टी है बिल्कुल बिल्कुल थैंक यू 250 ললো 250 দাৰ্জিলিং টি से गा दे रहा हूँ এতিয়া খাই চাওঁ কেনেকুৱা লাগে বঢ়িয়া পুদিনা দি দিছে আৰু নেমু টেঙা দিছে ইয়াতে ভাল লাগিছে The rest just fades away. It's you and me, a magic holiday. The fire's burning bright. আৰু এতিয়া মই আহি বহিলোঁ এখন কেফেত কাৰণ দাৰ্জিলিঙত ম'ম' আৰু চাহ বুলি ক'লে বহুত ফেমাছ সেইকাৰণে ভাবিলোঁ ম'ম' খাওঁ বুলি আৰু চাহ খাম বুলি সেইকাৰণে ধুনীয়া কেফে এখন বহিছোঁ বহুত ধুনীয়া ভিতৰটো বৰ ধুনীয়া Nothing compares to this. মল ৰোডত এতিয়া মানে সাংঘাতিক মেঘ আহিলে একো দেখা নোপোৱা চাৰিওফালে কুঁৱলী কুঁৱলী লাগে গাড়ীবিলাকেও লাইট জ্বলাই গৈ আছে চাৰিওফালে মেঘ দাৰ্জিলিঙত মোৰ দ্বিতীয়টো দিন ইমানতে শেষ হ'ল এতিয়া ৰুমলৈ গৈ কিবা অকণমান খাই ৰেষ্ট ল'ম কাইলৈ আকৌ ওলাই যাম এটা নতুন ভিডিঅ' আহিব আপোনালোকে চাব বুলি আশা ৰাখিলোঁ ধন্যবাদ